নমস্কাৰ বিজনেছ লাইন এমিশনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো ইয়াত দেখা পাই আছে ইয়াত 200 কেপাচিটি ইনকিউবেটৰ মেচিন মানে হোমমেড ইনকিউবেটৰ মেচিন। এইটো সাইডত এশ কণী দিব পাৰি আৰু এইটো সাইডত এশ কণী দিব পাৰি, দুটা সাইড। কিন্তু লাইট এটাই আছে ইয়াত 100 ওয়াটৰ লাইট আৰু ফেন আছে দুটা। ইয়াত 200 কেপাচিটি। তো ইয়াত হাঁহ মুৰ্গী মানে যিকোনো ধৰণৰ হাঁহ কুকুৰা কণী দিলে ইয়াৰ পৰা পোৱালি জগিব। ইয়াত টাৰ্কি চীনা চৰাই আৰু হাঁহ এই তিনিটা কণী দিলে আপোনাৰ 28 দিনৰ পৰা 1 মাহ লাগে পোৱালি জগাতে। হাঁহৰ কণী 28 দিন লাগে, চীনা কুকুৰাই টাৰ্কি এইবিলাক 1 মাহ লাগে আৰু মুৰ্গীৰ কণী 21 দিন লাগিব। এটা হোমমেড। কাৰোবাক যদি ইনকিউবেটৰ মেচিন লাগে যোগাযোগ কৰিব পাৰে। অলসম ডেলিভাৰী দিয়াৰ সুবিধা আছে, কিন্তু খৰচাটো বেলেগকৈ আহিব, ডেলিভাৰী খৰচাটো বেলেগ। আৰু ইয়াৰ 100 কেপাচিটি পাব, 200 কেপাচিটি পাব, গ্যাৰাণ্টি থকা পাব, গ্যাৰাণ্টি নথকা পাব, সকলো পাব। কিছুমান বহুতৰ কম দামত লাগে সেইবিলাক গ্যাৰাণ্টি নথকা পাব। গ্যাৰাণ্টি নথকা লাগিলেও দিব পাৰিম আৰু গ্যাৰাণ্টি থকা লাগিলেও দিব পাৰিম। যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰিব। এইবিলাক চাওক, ইয়াত পোৱালি জাগিও আছে। তো ইয়াত মানে কালাৰিং চীনা মুৰ্গীৰ পোৱালি আছে। ইয়াৰ বয়স হৈছে 3 মাহ, কিছুমান 3 মাহ পাৰ হৈছে, মানে দুটা কোৱালিটিৰ আছে ইয়াত। এইবিলাক হৈছে কালাৰিং। আৰু ইয়াত যিখিনি আছে এইখিনি কমপ্লিট বুকিং হৈ আছে। ইয়াৰ পৰা চেল নহ'ব, আৰু 1 মাহ পালন কৰি দিব লাগিব, এইখিনি কমপ্লিট চেল। আৰু ইয়াত আছে ডাঙৰবিলাক, এইবিলাক চাওক। কালাৰিংবিলাক দেখাতে বহুত ধুনীয়া লাগে। তো চাওক, সেইকাৰণে কালাৰিংবিলাক পুহিলে ভাল লাগে আৰু চাই চিন্তি। এইবিলাক মাংসৰ কাৰণে হয় আৰু ফেশ্বনৰ কাৰণে হয়। তো বহুতে ডিজাইনৰ কাৰণে পালন কৰে আৰু কিছুমানে মাংসৰ কাৰণে ডাঙৰকৈ পালন কৰে, ফাৰ্ম কৰে। আৰু বেছিভাগ এইবিলাক শ্বৰ কাৰণে পালন কৰে, ঘৰতে 5 পিচ 10 পিচ এনেকুৱা পালন কৰে। মানে দেখাত ভাল লাগে, জেগাখিনি ভাল লাগে, এটা ডিজাইন, মানে ঘৰটোৰ এটা সৌন্দৰ্য বাঢ়ি যায়, চাৰিওফালে ঘূৰি থাকে, ভাল লাগে। তো অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে, কিন্তু এই কালাৰিংবিলাক অল অসম ডেলিভাৰী দিয়া নহ'ব। টাৰ্কি লাগে টাৰ্কিও হ'ব, চীনা মুৰ্গী লাগে চীনা মুৰ্গীও হ'ব, কিন্তু এই কালাৰিংবিলাক অল অসম ডেলিভাৰী দিব নোৱাৰিম। আৰু এনে বেলেগকৈ লাগিলে দিব পাৰিম, যিবিলাক কলাবিলাক আহে ব্লেক কালাৰ বা ডাইৰেক্ট দুটা এটা বগা মিক্স আহে, সেইবিলাক হ'লে দিব পাৰিম অল অসম। কিন্তু টাৰ্কি চীনা চৰাই কালাৰিংবিলাক ছয়গাঁও, বক, ধূপধাৰা, গোৱালপাৰা, ধুবুৰী, বৰপেটা, লক্ষীপুৰ, মানকাচৰ, গুৱাহাটী, খানাপাৰা, সোণাপুৰ, খেত্ৰী, জাগিৰোড, মৰিগাঁও এইখিনি এৰিয়াৰ ভিতৰত এই কালাৰিংবিলাক দিব পৰা যাব। কমচে কম 10 পিচ 20 পিচ এনেকুৱা ল'ব লাগিব, তো দিব পৰা যাব। কালাৰিং সিমান নহয়, প্ৰত্যেক সপ্তাহত মানে 20 পিচ 30 পিচ 40 পিচ এনেকুৱা ওলায়। তো যদি কাৰোবাক লাগে মোবাইল নম্বৰ দিয়া আছে, যোগাযোগ কৰিব। ধন্যবাদ।